উৎসৱ আৰু মহা উলহ মালহেৰে এই উৎসৱ পালন কৰা হয়। হাতীদালৰ শিল্পকে ধৰি বৰপেটাৰ থলুৱা হস্তশিল্প অসম বিখ্যাত, বৰপেটাৰ আতচবাজি অসম বিখ্যাত। কোচ ৰজা নৰনাৰায়ণে তেওঁৰ ৰাজপুত যুদ্ধ উল্লেখযোগ্য। এইবাৰ আগবাঢ়িছে বোকাখাট। অসমৰ গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত এখন চহৰ বোকাখাট। জিলাখনৰ এটা উল্লেখনীয় মহকুমা। বোকাখাটৰ পেৰা বুলি ক'লে জিভালৈ পানী আহিবই। কেৱল পেৰা বুলিয়ে নহয়, বোকাখাট ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ এক বিশাল উপত্যকা অঞ্চল। 1938 চনলৈ আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ ৰজাৰ পশ্চিমৰ এটা অংশ আছিল। অৱশ্যে আহোম ৰাজত্ব কালত এই অঞ্চলটো নামদায়ক নামে খ্যাত আছিল। বোকাখাটৰ তিনিগৰাকী মুক্তিযোদ্ধাৰু কমল চন্দ্ৰ শইকীয়া, বিষ্ণু বৈষ্ণৱ আৰু তিলক বৰাৰ জীৱন কাহিনী ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ ডিষ্ট্ৰিক্ট ৰেপ'জিটৰীত অন্তৰ্ভুক্ত হৈছে। কেৱল এয়াই নহয়, এয়া হৈছে চিৰাং জিলা। চিৰাং জিলা বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত এখন জিলা। গাৰো ভাষাৰ চি অৰ্থাৎ পানী আৰু ৰাং অৰ্থাৎ সম্পত্তি মিলি জিলাখনৰ নাম চিৰাং হোৱা বুলি জনা যায়। ইউনেস্কোৰ দ্বাৰা স্বীকৃত প্ৰাকৃতিক বিশ্ব ঐতিহ্যবাহী দৰং। অসমৰ এখন উল্লেখযোগ্য জিলা হৈছে দৰং। পূৰ্বৰ মঙলদৈ মহকুমাক দৰং জিলা নাম দিয়া হয়। মহাভাৰতত দৰং জিলা পুৰণি কামৰূপৰ হিন্দু ৰাজত্বৰ অন্তৰ্ভুক্ত আছিল বুলি উল্লেখ কৰা আছে। 16 শতিকাৰ আৰম্ভণিতে কোচ ৰজা নাৰায়ণে তেওঁৰ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰি লয়। পিছত ইংৰাজীয়ে কৌশলগতভাৱে ইয়াণ্ডাবু সন্ধিৰ অবৈধ চৰ্ত প্ৰয়োগ কৰি নিজৰ আয়ত্তালৈ নিয়ে। ইংৰাজ শাসন কালত হোৱা 40 গৰাকী কৃষকে প্ৰাণ আহুতি দিছিল। বৰ্তমান পাথৰিঘাট নামেৰে পৰিচিত। Mariakiam's Duncan Camro, followed by Dick Boy. So ladies and gentlemen, please give a big hand for the Dick Boy team. অন্যতম সুন্দৰ আৰু সমৃদ্ধ অঞ্চল। এইখন নগৰ অতীতত কোচ ৰজাৰ ৰাজধানী আছিল। ই অসমৰ চতুৰ্থ বৃহৎ নগৰ আৰু এই চহৰখন প্ৰধানকৈ বঙাইগাঁও মূল নগৰ আৰু নিউ বঙাইগাঁও দুটা প্ৰধান ভাগত বিভক্ত হৈছে। 1908 চনত ভাৰতীয় ৰেলে সামৰি লোৱা বঙাইগাঁও উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এটা ব্যস্ত ৰেল জংচন। বঙাইগাঁও জিলাখনৰ পুৰণি বিজনী ৰাজ্য আৰু চিদ্ধি ৰাজ্য ইতিহাসেৰে সাঙুৰ খাই আছে। নামনি অসমৰ প্ৰাণকেন্দ্ৰ হিচাপে পৰিচিত বঙাইগাঁও চহৰৰ ৰজাদিনীয়া বাঘেশ্বৰ উচ্চ শৃংগ কয়াকুজিয়া পাৰ্কৰ উপৰিও জিলাখনত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে স্থাপন কৰা ঘৰচীয়া সত্ৰ, বিষ্ণুপুৰ সত্ৰ, বৰঘোলাৰ প্ৰাচীন ৰঘুনাথ বিগ্ৰহ সত্ৰ, উত্তৰ শালমাৰা মহাদেৱ পাহাৰৰ সহস্ৰলিংগ শিৱ মন্দিৰ পৰ্যটকক আকৰ্ষিত কৰি আহিছে। চৰাইদেউ চি ৰাইডত চাউলু চুকাফাই পাটকাই পাহাৰ বগাই আহি চৰাইদেউৰ বাহৰ পাতিছিল। পিছলৈ চৰাইদেউৰ সৌন্দৰ্যত মহলকষ্ট হৈ চি আমদৈ নামেৰে ৰাজধানী পাতিছিল। পৰৱৰ্তী কালত চি ৰাইডৈ চৰাইদেউ নামেৰে বিখ্যাত হৈ পৰে। চৰাইদেউ আহোম সাম্ৰাজ্যৰ প্ৰসাদ, কাৰেংঘৰ, এছিয়াৰ সধুৱা পুখুৰী, টেঙা পুখুৰী, আহোম সৈন্য প্ৰশিক্ষণ কেন্দ্ৰ ইত্যাদিৰে সমৃদ্ধ। দক্ষিণ কামৰূপ। কামৰূপ হৈছে অসমৰ প্ৰথম ঐতিহাসিক আছিল। এই দক্ষিণ কামৰূপৰ অসমৰ কৃষ্টি সংস্কৃতিৰ পথাৰখনত ভেলদিয়া উৎসৱ নাও খেল ভাৰতৰ এক থলুৱা খেল হিচাপে স্থান লাভ কৰিছে। ইতিহাসৰ পাতত কামৰূপৰ পৰিধি যিমানেই বিশাল তাক কৈ শেষ কৰিব নোৱাৰি। শব্দৰ অৰ্থ হৈছে শকত বান। গতিকে চাৰিকৰীয়া আৰু কৰাহাটৰ সংলগ্ন কৰি ৰাজ্যিক ঢকুৱাখানাৰ বাবে ঢকুৱাখানা হয় বুলি জনশ্ৰুতি আছে। যি নহওক, ঐতিহ্যমণ্ডিত বাসুদেৱ থান, হাৰহি দেৱালয়, গৰখীয়া থান, গোপালপুৰ সত্ৰ, গোবিন্দপুৰ সত্ৰ, মৌগুলি চাপৰি, কুৱাপাৰী, পক্ষী উদ্যান, বৰদয়া ইত্যাদিৰ লগতে ঢকুৱাখানাৰ ফাট বিহু বিখ্যাত। কোকৰাঝাৰ জিলাতে অৱস্থিত। কোকৰাঝাৰ পূৰ্বতে অবিভক্ত গোৱালপাৰা জিলাৰ অন্তৰ্গত বিদ্যুৎ প্ৰকল্পস্থিত হোৱাৰ লগতে আভিযান্ত্ৰিক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, CITকে ধৰি বহু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আছে। বয়ন শিল্প, হস্ততাঁত শিল্প ইত্যাদিৰ বাবে বিখ্যাত কোকৰাঝাৰৰ বস্ত্ৰ শিল্পই দেশ বিদেশত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। সুদীৰ্ঘ 3 দশক ধৰি সন্তান আততিৰ আৱাসস্থলী হিচাপে স্বীকৃতি লাভ কৰিছে। খোংখৰা নামৰ এবিধ উদ্ভিদ অধিক প্ৰজনন হৈছিল বাবেই অঞ্চলটোৰ নাম কোকৰাঝাৰ হৈছিল বুলি ভবা হৈছে। সেউজীয়া বনাঞ্চলে আৱৰি ৰখা কোকৰাঝাৰ কাঠৰ বাবে বিখ্যাত। তাৰোপৰি সোণালী বান্দৰৰ বাবে ভাৰতৰ দ্বিতীয় সংৰক্ষিত অঞ্চল
অঞ্চল চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য কোকৰাঝাৰ জিলাৰ অন্তৰ্গত অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত এই কোকৰাঝাৰ জিলাতে অৱস্থিত শদিয়া তিনিচুকীয়া জিলাৰ অন্তৰ্গত শদিয়া এখন সৰু চহৰ যদিও শদিয়াখন অসমৰ বৰ্তমান অৰুণাচল প্ৰদেশৰ কিছু অংশলৈ চুতীয়া ৰাজ্যৰ ৰাজধানী স্থাপন কৰিছিল আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই শদিয়াতে 1926 চনত বুলং নামৰ গাঁও এখনত সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল চিলাপথাৰ অসমৰ ধেমাজি জিলাত অৱস্থিত এখন ব্যস্ত ব্যৱসায়িক নগৰ চিলাপথাৰ উল্লেখযোগ্য স্থান হৈছে মালিনী থান ৰুক্মিণী মন্দিৰ শ্ৰী শ্ৰী তামৰেশ্বৰী আই মন্দিৰ গাই নদীৰ মুখ ডক্টৰ বসন্ত কুমাৰ দলে ভৱেল উৎসৱ পৰাগ উৎসৱ লেখত ল'বলগীয়া গুৰুত্বপূৰ্ণ জিলা আহোম ৰাজত্ব কালত নিৰ্মাণ কৰা বিভিন্ন কীৰ্তিচিহ্নৰে শিৱসাগৰ জিলা চহকী হৈ আছে শিৱসাগৰ নামটো শিৱসাগৰ পুখুৰীৰ পৰা উৎপত্তি হোৱা বুলি ধাৰণা কৰা হৈছে শিৱসাগৰ জিলাৰ পৰ্যটন ৰুদ্ৰসাগৰ পুখুৰী আৰু ৰুদ্ৰদল গৌৰীসাগৰ পুখুৰী গৌৰীদল চৰাইদল মৈদাম মুঠতে শিৱসাগৰ নামটোৱে হৈছে এটা পৰিচয় শোণিতপুৰ সাহিত্যিক অৰ্থাৎ শোণিতপুৰ অৰ্থ হৈছে তেজৰ নগৰ হাজাৰ হাজাৰ যোদ্ধাৰ মৃত্যু হোৱাৰ বাবে এই নদীখনৰ নাম হৈছিল শোণিতপুৰ ইয়াত বান এসময়ত অসুৰ ৰজা বানে ৰাজত্ব কৰিছিল আৰু তেখেতৰ কন্যা ঊষা শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধই বিবাহ কৰোৱাৰ বাবে কৃষ্ণ আৰু বান ৰজাৰ মাজত যুদ্ধ হৈছিল শোণিতপুৰ এটা চিনাকি হৈছে শ্বহীদ কাকতি কনকলতা বৰুৱা ছবিলাল উপাধ্যায় গজেন বৰুৱাৰ লগতে চাহ উৎপাদনকাৰী আৰু তৈলক্ষেত্ৰ অঞ্চল ই এটা বিধানসভা সমষ্টি হয় তিনিচুকীয়া অসমৰ এক মুখ্য ঔদ্যোগিক নগৰ চহৰখনৰ পুৰণি নাম বেংমৰা যি মটৰ ৰাজধানী আছিল তিনিচুকীয়াত এটা পুখুৰীৰ তিনিকোণীয়া নামৰ পৰা তিনিচুকীয়া উৎপত্তি হৈছে বুলি কোৱা হয় তিনিচুকীয়াৰ ওচৰৰ চাবুৱাত প্ৰথমে চাহ গছ ৰোপণ কৰা হৈছিল তিনিচুকীয়াৰ টিলিঙা মন্দিৰ বিখ্যাত ওদালগুৰি জিলা বড়োলেণ্ড সাহিত্য সংগীত পৰিষদৰ অন্তৰ্গত এখন জিলা ই বড়োলেণ্ড অঞ্চলৰ অন্যতম উল্লেখযোগ্য স্থান ইয়াত বাথৌ মন্দিৰ আৰু গৱেষণা কেন্দ্ৰ আছে ওদালগুৰি নামৰ উৎপত্তি ওদাল নামৰ এজোপা গছৰ পৰা সৃষ্টি হোৱা বুলি প্ৰবাদ আছে যদিও ফটোখন আছে এয়া 7 এপিপিএনৰ বেণ্ড ট্ৰুপ আমাৰ মাৰ্চ বাৰ্চ অৰ্থাৎ কুচকাৱাজৰ অভিবাদন ইমানতে সামৰণি পৰিল যিসকল দলে অংশগ্ৰহণ কৰিছে তেওঁলোক আটাইলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে পুনৰ স্বাগতম আৰু অভিনন্দন জনাই শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে পদক লাভ কৰক আৰু সুস্বাস্থ্যৰে বিদায় লৈ যাওক ধন্যবাদ So ladies and gentlemen, please give a hand.